তুলসী তলে তলে মৃগপহু চৰে তাকে দেখি ৰামচন্দ্ৰই হৰধনু ধৰে। এই শৈশৱৰ সোণালী দিনবোৰলৈ মনত পৰি গৈছে এই বাক্যশাৰী মাতোতে, কাৰণ এই বাক্যশাৰী মাতি মাতি কাতি বিহুৰ দিনাখন প্ৰতিখন ঘৰৰ পৰা এখন এখনকৈ প্ৰসাদৰ পাত লৈ আহি ঘৰলৈ মোনা ভৰাই আনিছিলোঁ। যি কি নহওক শৈশৱৰ দিনবোৰ যদিও আমাৰ পাৰ হ'ল, কিন্তু নিয়মখিনিতো এতিয়াও একেই আছে। সেয়েহে মায়ে তুলসীৰ তলত বন্তি জ্বলালে, ধূপ ধূনা জ্বলালে, লগতে শৰাই ভাগো আগবঢ়ালে আৰু কৃষকৰ খেতি পথাৰখন যাতে সোণালী হৈ থাকক তাৰে হৈ প্ৰাৰ্থনা কৰিলোঁ। লগতে যাতে অভাৱ অনাটনবিলাক কাৰো জীৱনলৈ নাহক সেয়াই বিচাৰিলোঁ ভগৱানৰ ওচৰত। আৰু লগতে যিহেতুকে কাতি বিহু কঙাল হ'লেওতো বিহু নিয়মখিনি পালন কৰিবই লাগিব, সেয়েহে মায়ে এয়া প্ৰথমতে খোলা পিঠা বনালে আৰু তাৰপিছতে নিমকি, বৰপিঠা এনেদৰে গোটেইখিনি বনোৱা হ'ল। নিয়মটো কৰি থোৱা হৈছে আৰু আপোনালোকৰ ফালে কেনেদৰে নিয়মখিনি কৰা হয় জনাবচোন। আমাৰ ফালে এনেদৰে নিয়মখিনি কৰা হয়, থুলমূলকৈ ভিডিঅ' কৰি দেখালোঁ আৰু লগতে সকলোলৈ কাতি বিহু ওলগ জনালোঁ। আৰু আপোনালোকৰ ফালে বিহু কেনেদৰে উদযাপন কৰা হয় জনাব। আৰু আজিলৈ আহিছোঁ, ধন্যবাদ।